গণসুৰক্ষা পাৰ্টিৰ নিৰ্বাচনী কাৰ্যালয় উদ্বোধন। আজি 2020 অক্টোবৰ 23 তাৰিখ শুক্ৰবাৰে ওদালগুৰি জিলাৰ 35 নং মুদৈবাৰী বিটিচি সমষ্টি কলাইগাঁও ভাটিখানাত গণসুৰক্ষা পাৰ্টিৰ নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰে গণসুৰক্ষা পাৰ্টিৰ সভাপতি তথা কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱকুমাৰ শৰণীয়াই। নিউজ 24 বড়োলেণ্ডৰ সংবাদদাতাৰ আগত 17 বছৰ শাসনভাৰত থকা বিটিচিৰ কৰ্মীসকল অযোগ্য আছিল বুলি কয়। লগতে 17 বছৰে অপশাসন, দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ কৰা বুলিও কয়। 2020 বিটিচি নিৰ্বাচনত তেওঁৰ দল গণসুৰক্ষা পাৰ্টিয়ে 29খন আসন পাই বিটিচিৰ শাসনভাৰ ল'ব বুলিও কয়। কেনেকৈ পৰিস্থিতি দিব, কেনেকৈ চৰকাৰখন আপোনাৰ শাসন ল'ব, সেই আপুনি কওক। প্ৰথম কথা, আমি ওদালগুৰিক যিহেতু আমাৰ বিটিচিৰ এটা পাৰ্ট, ওদালগুৰিৰ ওপৰতে যথেষ্টখিনি নিৰ্ভৰ কৰে। সেইকাৰণে আমি ওদালগুৰিৰ ক্ষেত্ৰত যথেষ্ট ফ'কাছ কৰিছোঁ। ওদালগুৰি নিজৰ কাৰণে সমস্যাও যথেষ্ট, বিশেষকৈ ইয়াত মাটিৰ সমস্যাটো খুবেই গভীৰ। ইয়াত প্ৰায় 3 লাখ বিঘা মাটি বেদখল হৈ থকা বুলি কৈছে। তাত আকৌ ফৰেষ্টৰ মাটি প্ৰায় 31,000 বিঘা আছে। আৰু ঠিক তেনেকৈ কৰাপশ্যন বুলি ক'লে ওদালগুৰি ভূস্বৰ্গ। আপোনালোকে দেখিছে যে ইৰিগেশ্যনৰ ইয়াতে কেৱল 16 কোটি টকা ইয়াতে হৈছে। ফিচাৰীৰ পৰা আৰম্ভ কৰি যিকোনো পাৰ্টতে দুৰ্নীতি। বিগত সময়খিনিত ইয়াত যিসকল প্ৰতিনিধি থাকিলে, সেই প্ৰতিনিধিবিলাকে এই দিশটোৰ প্ৰতি তেওঁলোকে গুৰুত্ব দিয়া হ'ল, তেওঁলোকে ইয়াত লালন পালনে কৰিলে। একেবাৰে আমাৰ চামচন্দিৰ পৰা আৰম্ভ কৰি সকলোৰে ওপৰত এই অভিযোগ আহিছে। আৰু ওদালগুৰিত তাতকৈও ওপৰত আজিও মানুহৰ ভয়ংকাৰটো এতিয়াও আছে। সেইকাৰণে বিগত আমি 14 চনত ইলেকশ্যন জিকাৰে পৰা নিয়মিতভাৱে ওদালগুৰিত আমি আহিছোঁ, আহি মেলি ৰাইজৰ লগত কথা বতৰা কৰিছোঁ। ইয়াত বহুত জেগাত আমি ভিতৰুৱাকৈ সোমাই ৰাইজৰ লগত কথা পাতি গৈছোঁ। আৰু সকলো ৰাইজৰ এটাই কথা আছিল যে আমাক স্বাগতম জনোৱাই নহয়, তেওঁলোকে আমাক সেইটো কথা ক্লিয়াৰলি কৈছে যে আমি যে তেওঁলোকৰ পৰিয়ালৰ এটা পাৰ্ট বা আহত, সেইটো বহুত মানুহে আজি আহিছে। আৰু শেহতীয়াভাৱে বিজেপি চৰকাৰে শেহতীয়া যোৱা বছৰ তেওঁলোকে এটা ডাঙৰ মাৰাত্মক এটা সিদ্ধান্ত ল'লে অসমীয়া সহযোগী ভাষা কৰাত। ওদালগুৰি জিলাতো একেই কথা, প্ৰায় 81% মানুহে একাডেমিকেলি অসমীয়া ভাষাত কৈছিলে, বা ইয়াৰ 100% মানুহে অসমীয়া ভাষাতে ভাৱৰ আদান কৰিছিল। আৰু আমাৰ একেবাৰে মৰমৰ পাৰ্টি এটাই যেতিয়া আমাৰ বুকুত চুৰি বহাই গ'ল, ওদালগুৰি ৰাইজে এই যিটো আঘাত, এইটো তেওঁলোকে সহ্য কৰিব পৰা নাই। ইতিমধ্যে সাহিত্য সভাই কৈছে যে অকল চাইন বৰ্ডত নহ'লেই নহ'ব, কাৰণ আজি অসমীয়া ভাষাটো কেৱল চাইন বৰ্ডত থাকিব। আমি সেইকাৰণে খুব লাজ পাইছোঁ, খুব বেয়া পাইছোঁ। বিজেপিক আমি ধিক্কাৰ দিছোঁ যে তেওঁলোকে কেৱল অসমীয়া ভাষাটোক চাইন বৰ্ডত দিব পৰা কণ্ডিশ্যনটো কৰি পেলালে বা কেবিনেটৰ সিদ্ধান্ত লোৱা হ'ল। আজি চাওক যে আমাৰ আহিছে যে পৰৱৰ্তী আহি থকা সময়খিনি আমি এফালে মাটি হেৰাইছিলোঁ, আমাৰ দুখ আছিল যদিও ইমানখিনি নাছিল, এটলিষ্ট ভাষা সংস্কৃতি থাকিব। কিন্তু আজি ভাষাটো হেৰাই যোৱাৰ পিছত আমাৰ সংস্কৃতি আমাৰ একেবাৰে মৃত্যুৰ নিচিনা হৈ গ'ল। গতিকে সেইকাৰণে আমি কৈছোঁ যে ইয়াত যুঁজি জিকি বাচাৰ বাহিৰে কোনো বিকল্প নাই। সেইকাৰণে আমাৰ GSP শ্লোগানে এইটো, যুঁজিম জিকিম জীয়াই থাকিম। কাৰণ সকলোৱে জানে যে ভিক্ষা কৰিলে একো নাপায়। আমি যদি ভিক্ষা কৰোঁ, ভিক্ষাৰ জলঙা লওঁ, তেতিয়াহ'লে অসম্ভৱ কথা। আজি আপোনালোকে দেখিছে নৱকৰণে 2014 ইলেকশ্যন ইলেক্টেড হোৱাৰ পিছত লাহে লাহে পৰিস্থিতি কিন্তু লাহে লাহে ভাল হৈ আহিছে। কিন্তু তাৰ মাজেদিও আজি চিজফায়াৰ হ'লেও, শান্তি চুক্তি হ'লেও ইয়াত এতিয়াও আচলতে সেই পৰিস্থিতি এতিয়াও বিৰাজমান, ভয়ংকৰ পৰিস্থিতি। বন্দুকৰ এতিয়াও যথেষ্ট আছে বুলি কোৱা হয়। ওদালগুৰিতো কেঁচু খান্দিলে বন্দুক ওলাব বুলি কয় আচলতে। ঠিক তেনেকৈ যে ওদালগুৰি ৰাইজৰ কাৰণে মই ক'লোৱেই নহয়, উন্নয়ন বুলি ক'লে শূন্য। আৰু ওদালগুৰি ৰাইজৰ ডাঙৰ সমস্যা যে ইয়াত আচলতে দিছপুৰ দিল্লী ঢুকি পোৱাটো সহজ, কিন্তু কোকৰাঝাৰ ঢুকি নাপায়। আমি এইবাৰ কৈছোঁ কোকৰাঝাৰ একেবাৰে ওচৰত লৈ আহিম। আৰু শেহতীয়া আপোনালোকে দেখিছে যে বেলেগেতো কৈয়ে আমাৰ প্ৰমোদ ডাঙৰীয়া কৈছে নৱখনে বড়ো খেল। প্ৰমোদ ডাঙৰীয়া যেতিয়া দেখিলে যে তেওঁলোকে বড়ো খেলি তেওঁলোকে এতিয়া আৰু হয়তো 4-5টা ছিটতকৈ বেছি নাপাব, তেওঁলোকে ওলটাই নৱখনে তেওঁলোকে দখল দিব বিচাৰিছে। মই তেওঁলোক বাৰ বাৰ কৈছোঁ যে চেণ্ট্ৰেলে ভুল কৰিলে, ষ্টেটে ভুল কৰিলে, হিমন্ত বিশ্ব শৰ্মাই ভুল কৰিলে, আগ্ৰামাই ভুল কৰিলে, প্ৰমোদ বড়োৱে এটলিষ্ট তেওঁ এটা কথা থাকিব লাগিছিলে, বিটিয়া চুক্তি কৰাৰ সময়ত ইয়াৰ যিবিলাক জাতীয় দল সংগঠন আছে তেওঁলোকে যদি এবাৰো সুধিলেহেঁতেন বা এবাৰো আলোচনা কৰিলেহেঁতেন, আজি এই পৰিস্থিতি নাহিলেহেঁতেন। তেওঁলোকে আজি ইলেকশ্যনৰ ৰেলীবিলাক কৈছে যে প্ৰমোদ বড়ো চৰকাৰ আহিলে তেওঁলোকে আচলতে মাটিৰ পাত্তা দিব। এই কথা তেওঁলোকে বিটিআৰত কেলৈ নিলিখিলে? তেওঁলোকে বিটিআৰত মাত্ৰ লিখিলে যে জনজাতিসকলৰ ভূমি পট্টা বা ভূমিৰ বিধায়িনী সুৰক্ষা প্ৰদান কৰা হ'ব। তাহ'লে তেওঁলোকে যদি লিখিলেহেঁতেন
যে হাগ্ৰামাই যিটো প্ৰতিশ্ৰুতি দিছিল 6 লোৱাৰ লগে লগে ইয়াত থকা আধা যিবিলাক জাতি জনগোষ্ঠী তেওঁলোকৰ ভূমি সম্পত্তি অধিকাৰ দিব, যিটো হাগ্ৰামাই কৰিব নোৱাৰিলে প্ৰমোদে যদি চুক্তিত 11 কথা লিখিলেহেঁতেন এই হাগ্ৰামাই নোৱাৰা কামখিনি মই কৰিম, তেতিয়াহ'লে নৱশইনাত কোনো দৰকাৰে নাছিলে। মই সেইকাৰণে কৈছোঁ যে নৱশইনীয়া ৰাজনীতিলৈ আহিছে ৰাইজৰ কাৰণে, নৱশইনা ৰাজনীতি কৰিব ৰাইজৰ কাৰণে, আৰু নৱশইনা যদি ভৱিষ্যতে কিবা হয় ৰাইজৰ কাৰণে হ'ব, ইয়াতে বেলেগ কথা নাই। আৰু সেইকাৰণে মই বিচাৰোঁ, আমাৰ এইটো অলৰেডি আমাৰ কথা হৈছে যে ওদালগুৰি জিলা আমাৰ যিসকল দায়িত্বত আছে তেওঁলোকে খুবেই যুধিষ্ঠিৰ বা তেওঁলোকে নিজৰ কথাত দৃঢ় প্ৰতিজ্ঞ, কিন্তু তেওঁলোকে হয়তো কূটনীতি ৰাজনীতি কিছু কথা নাজানে। আমি এইখিনি যিখিনি পাৰোঁ বুজাইছোঁ শিকাইছোঁ, আৰু আমি ওদালগুৰিৰ এটা টীম হিচাপে এটা পৰিয়ালৰ মানুহ হিচাপে আমি কাম কৰিম। মোৰ বিশ্বাস আছে ওদালগুৰি জিলাৰ আজিৰ দিনত 5খন চিটত আমি লিডিং লৈ আছোঁ, মই ভাবোঁ 8খন চিট আমি জিকিব পাৰিম। ছাৰ এটা কথা কওঁ যে ছাৰ নেশ্যনেল পাৰ্টি কৰি কৈছোঁ যে নেশ্যনেল যি পাৰ্টিবিলাক আছে তেওঁলোকে সদায় আমাৰ ইয়াত বৰ কাজিয়া লগাৰ কাৰণে আহিছে। ইয়াত যদি এটা গুলি ফুটে তেওঁলোকে হাইৱে বিয়ে কান্দা কাটা কৰে, কিন্তু যোৱা বিগত 12 বছৰ কংগ্ৰেছৰ চৰকাৰ থাকিলে তেওঁলোকে বিদেশীভাষীক ভূমি পাত্তা কেলেই নিদিলে। মই সিদিনাও প্ৰাগনিউজত সুধিছিলোঁ যে BTRত আমাৰ ভাষাটো গুচি গ'ল, একেবাৰে এলাগী হ'ল, শূন্য হৈ গ'ল, তেওঁলোকে কেলেই নাই অসমীয়া ভাষী মানুহখিনিৰ স্বাৰ্থত বা অসমৰ ভাষাটোৰ স্বাৰ্থত তেওঁলোকে কংগ্ৰেছে কেলেই এবাৰ নামাতিলে। BPFে বিগত 4.5 বছৰ BPF লগত চৰকাৰ বনালে বিজেপিয়ে, তেওঁলোকে আমাৰ মাটিটো নিদিলে আমাৰ ভাষাটো একেলগে BTR চুক্তি সময়ত তেওঁলোকে যদি এবাৰ ক'লেহেঁতেন যে আহক MP চাহাব বা আমাৰ যিবিলাক জাতীয় তেওঁলোকে এবাৰ মাটিৰ চুক্তিখিনি কৰিলে ইয়াত বৰ খেলটো শেষ আছিলে। মই তথাপিতো কৈছোঁ তেওঁলোক পুনৰ বিনৰ অনুৰোধ জনাইছোঁ যে তেওঁলোকে BTCখন সম্পূৰ্ণ বেলেগ, তেওঁলোকেও জানে এইখন ষ্টেট বা এইখন দিল্লী নহয়। সেইকাৰণে কৈছোঁ ইয়াত তেওঁলোকে ইলেকশ্যন খেলিব পাৰিব, কিন্তু তেওঁলোকে হাৰিব, ইয়াত মোক টেকেচা খাব, তেওঁলোকে জিকিব নোৱাৰে। আৰু মই কৈছোঁ যদি তাৰ পিছতো নিজৰ ভাষা শেষ কৰাৰ পিছত, নিজৰ মাটি অধিকাৰ হেৰাৰ পিছত এটা চাকৰি নাপায়, এটা সংস্থা নাপায়, এটা উন্নয়ন নাপায়, কিশোৰ নিদি সন্মান নিদি পইচা নাপায়, তাৰ পিছতো যদি BTC মানুহে ভোট দিয়ে বিজেপি বা কংগ্ৰেছ AIDF কি কয় EPPL আৰু BPF, তেতিয়া মই কৈছোঁ ৰাজনীতিৰ পৰা সন্ধান ল'ম। কাৰণ ৰাজনীতি ৰাইজে মোক শিকাইছিলে, ৰাজনীতি ৰাইজে আনিছিলে। গতিকে যদি ৰাইজে আমি দিয়া ৰাস্তাটো যদি তেওঁলোকে নলয় তেতিয়া আমাৰ কোনো ৰাস্তা নাই। কাৰণ চাওক, মই আমাৰ মানুহখিনিক বৰ খেলক বুলিও ক'ব নোৱাৰোঁ, আমাৰ মানুহখিনিক মই বন্দুক ধৰক বুলিও ক'ব নোৱাৰোঁ, আমাৰ মানুহখিনিক মানে আন্দোলন কৰি গলি খাই অখিলৰ নিচিনা জেলত সোমাই থাকক বুলিও ক'ব নোৱাৰোঁ। মই আমাৰ মানুহক এটা কথাই কৈছোঁ যে যদি আপোনালোকে আপোনালোকৰ অধিকাৰ বিচাৰে, যদি আপোনালোকৰ ভাষাৰ মৰ্যাদা বিচাৰে, সংস্কৃতিৰ মৰ্যাদা বিচাৰে, আপোনালোকৰ অধিকাৰ উন্নয়ন বিচাৰে, তেতিয়াহ'লে আপোনালোকে মাত্ৰ বেলট বক্সত বা বেলট পেপাৰত আপোনালোকে ভোটটো দিয়ক। তাত বাহিৰে সহজ ৰাস্তা মই নাই বুলি ভাবোঁ। আমি নৱশইনাই অস্ত্ৰৰ প্ৰতি বা অস্ত্ৰৰ ওপৰত বিশ্বাসী হৈও আমি আজি ৰাইজক কৈছে অস্ত্ৰৰ ওপৰতটো বহুত পথ, কাৰণ বিদেশীবাসীৰ কাৰণে বেলটৰ মানে ৰাস্তাটোই সবতকৈ ভাল ৰাস্তা। আৰু মোৰ বিশ্বাস আছে ৰাইজে এই কথাখিনি শুনিব, ৰাইজে এই কথাখিনি শুনিব। আৰু শেহতীয়া লাষ্ট কালি কেবিনেটৰ কথাটো মই ক'ব ওলাইছোঁ যে অসম কেবিনেটে এটা সিদ্ধান্ত লৈছে উইদিন 12 ডিচেম্বৰৰ ভিতৰত তেওঁলোকে BTR ইলেকশ্যন কৰিব। এইটো আচলতে অসমৰ কেবিনেটৰ সিদ্ধান্ত নহয়, তেওঁলোকৰ বাধ্যবাধকতা, সাংবিধানিক বাধ্যবাধকতা আছিল ইলেকশ্যন কমিশ্যনৰ যে BTR ইলেকশ্যন BTC ইলেকশ্যন হ'ব লাগে। মই ইলেকশ্যন কমিশ্যনৰ যিটো অটনমি সেইটোক তেওঁলোকে যিটো কুঠাৰঘাত কৰিছে, মই ভাবোঁ এইটো গণতন্ত্ৰৰ কাৰণে ভাল খবৰ নহয়। দ্বিতীয়তে ইতিমধ্যে সকলো বিষয়ে কৈ গৈছে শীতকালত ক'ভিডটো বেছি হ'ব পাৰে। অলৰেডি বিহাৰৰ PMCMৰ পৰা হাজাৰ লাখ মানুহলৈ তেওঁলোকে যেতিয়া মিটিং কৰিছে, বহু বিহাৰৰ মানুহ আমাৰ অসমত থাকে, তেওঁলোকে যে কালি ইয়াত কৰোণা লৈ আহে বিহাৰৰ ইলেকশ্যনৰ পিছত, আৰু ইয়াতো পূজা সূজাৰ পিছত যদি কৰোণাৰ বিষয়ে তাৰ কাৰণে ৰিস্ক কৰি ল'ব। মই সেইকাৰণে কৈছোঁ যে আচলতে অসম চৰকাৰে বা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই BTCবাসীক লৈ হেতালি খেলা সলনি তেওঁলোকে কেৱল তেওঁলোকৰ নিজৰ স্বাৰ্থ BTC তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত কৰাৰ স্বাৰ্থত BTRবাসীক এনেকুৱা ধৰণৰ প্ৰবঞ্চনা, এনেকুৱা ধৰণৰ বঞ্চনা কৰা তেওঁলোকে কৰাটো উচিত কথা হোৱা নাই। মই কৈছোঁ এতিয়াহে তেওঁলোকে নিজৰ কাৰণে ক্ষমা নকৰিব, আৰু আমি ইয়াৰ কাৰণে প্ৰতিৰোধ আমি কৰি যাম যে আমি কাৰো এনেকুৱা ধৰণৰ ৰঙা চকু বা কাৰো এনেকুৱা ধৰণৰ মহিমতালে আমি সহ্য নকৰোঁ। মই আজিও কৈছোঁ যে 27 তাৰিখে ৰাজ্যপাল গভৰ্ণৰ মানে মেট পাৰ হ'ব 6 মাহ, আৰু তেওঁলোকে ভৰাৰ চেষ্টা কৰিছে। মই কৈছোঁ এতিয়াও সময় আছে 10 দিন, তেওঁলোকে ইলেকশ্যন পাতক। আৰু যদি নাপাতে আমি গম পাম যে তেওঁলোক আচলতে কিমান দুৰ্বল আৰু কিমান তাৰমানে তেওঁলোকে মানে স্বাৰ্থলোভী। আৰু এইটোৱেই ভাবোঁ যে অসমৰ মানুহখিনি নিশ্চয় আজি শুনা নাই, অহাকালি হ'লেতো আমাৰ কথা শুনিব, কাৰণ BTCত তেওঁলোকৰ অঙহী ভাই ভনী আছে। এওঁলোকে যেতিয়া অসমত মানে ভাষা এৰাই সৰ্বসাধাৰণ যে দেখিছে আপোনালোকে যে মেঘালয়ত কি কৈছে, খাচীবিলাকে কৈছে যে বঙালীসকল মানে মেঘালয় নহয় বা বিদেশী বুলি কৈছে তেওঁলোকে। হয়,
আজি কেব যেতিয়া আৰম্ভ হৈ গ'ল বা জে পি নাড্ডাই যেতিয়া গেপ আৰম্ভ হৈ যাব বুলি ক'লে মেঘালয় মানুহে ভাবিছে এয়ে চান্স, কাৰণ মেঘালয়ত যিহেতু বঙালীসকল কেতিয়াও ভাৰতীয় বা মেঘালয়বাসী হ'ব নোৱাৰে, সেইকাৰণে তেওঁলোকে তাৰ পৰা বহিষ্কাৰ কৰা খেদা ধান্দা হে, কাৰণ তেওঁলোক এতিয়া বাধ্য হৈ অসমত আহিব লাগিব। ঠিক তেনে অসমৰ মানুহবিলাক খেদিছিল, যেতিয়া মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ ৰাজধানী আছিল তাত বহুত মানুহ আছিল ইয়াৰ মানুহ, কিন্তু আজি গুচি আহিছে। ঠিক মিজোৰামতো আজি মিজোৰামৰ মুখ্যমন্ত্ৰী এটা কৈছে, অসমৰ মানে বিজেপি বা হেৰিয়ে বেলেগ এটা কথা কৈছে। আজি যিবিলাক আমাৰ কাছাৰৰ বা শিলচৰৰ মানুহবিলাক বা তেনেকুৱা ধৰণে বহুতে ব্যৱসায় কৰি আছে, তেওঁলোকৰ আজি অৱস্থাটো হৈছে। সেইকাৰণে কৈছোঁ যে BTCৰ মানুহ, অসমৰ মানুহে ভুল কৰিলে মই ভাবোঁ BTC মানুহে ভুল নকৰে, আৰু আমাৰ দৃঢ় বিশ্বাস আছে এইবাৰ গভমেণ্টখন আমি কৰিব পাৰিম। আৰু আমাৰ যিখিনি সমস্যা আমি কৈছোঁৱে যে তেওঁলোকে আজি বহুত ট্ৰাইবেল সংগঠনে ভাবিব পাৰে যে নৱসেনাই ভুল কৰা নাই। যদি ভুল কৰিছে প্ৰমোদ বড়োহঁতৰ আপচি ভুল কৰিছে, হাগ্ৰামাই ভুল কৰিছে, চেণ্ট্ৰেল আৰু ষ্টেটে ভুল কৰিছে। কাৰণ যদি তেওঁলোকে ট্ৰাইবেল বেল্ট ব্লক সুৰক্ষিতৰ ওপৰত ৰখাত স্বাৰ্থই আছিল, তেওঁলোকে 2003 চনত BTC চুক্তি কৰিব নালাগিছিল। কাৰণ 6 ছিটাৰ লোৱাৰ লগে লগে ট্ৰাইবেল বেল্টৰ লটো ইয়াত মানে প্ৰযোজ্য হৈ থকা নাই। ইয়াত এটা নতুন ল দি ৰিপ্লেচ কৰিব লাগিব, যিটো তেওঁলোকে প্ৰতিশ্ৰুতি দিছে। আমি সেইকাৰণে কৈছোঁ যে আমি ট্ৰাইবেল বেল্ট ব্লকত বা 6 ছিডিউলত 2003 চনলৈকে যিসকল লোক আছিল তেওঁতো প্ৰত্যেক ক্লাছ হিচাপে লৈ কেনে আমি ইয়াত ভূমি নতুন আইন আনিম আমাৰ চৰকাৰ হ'লে। আৰু আমাৰ নিশ্চিত নৱসেনাই যিখিনি কথা প্ৰতিশ্ৰুতি দিছে ৰাইজক বা ৰাইজে যিখিনি বিচাৰিছে সেইখিনি সল্ল আনাই পূৰণ হ'ব। ছাৰ 17 বছৰ তেওঁলোকে আচলতে তেওঁলোকৰ মাথাৰ গণ্ডগোল আছে, কাৰণ তেওঁলোকে ভাবে যে BTCত 34 লক্ষ নহয়, BTCত 50 লক্ষ মানুহ থাকক, আৰু মানুহৰ গেণ্টিত যিহেতু টকা পইচা আহে সেই টকাটো তেওঁলোকক লাগে। কিন্তু খৰচৰ সময়ত তেওঁলোকে কেৱল 35 লাখ মানুহৰ 4-5 লাখ মানুহখিনি খৰচ কৰে, আৰু বাকীখিনি নিজৰ পকেটত সোমায়। গতিকে এই পলিচিত তেওঁলোকে আজিও মানে মানুহে ভাবিছে যে আজিও তেওঁলোকে কৰি থাকিব পাৰিব। আৰু তেওঁলোকে বৰ খেলটো খেলি ৰাজনীতি কৰি তেওঁলোকে ভোটটো অৱৰোধ লৈছিলে, কিন্তু কামটো অৱৰোধ হৈ নপৰে। ইভেন তেওঁলোকে বড়োসকলে একো কৰিব নোৱাৰিলে, কাৰণ যিবিলাক ফৰেষ্ট এৰিয়া আছে প্ৰায় 7 লাখ বিঘা মাটিত ট্ৰাইবেল লোকসকল আছে, তাৰে মই ভাবোঁ মোটামুটি 95% বড়ো লোক আছে। তেওঁলোকক আজিলৈকে ভূমি পাত্তা তেওঁলোকে ফৰেষ্টৰ পাত্তা দিব পৰা নাই। গতিকে না ট্ৰাইবেল হ'ল না জেনেৰেল হ'ল, তেওঁলোকে মাজতে ওলমি আছিলে, যাৰ কাৰণে তেওঁলোকৰ আজি এই অৱস্থা হৈছে। আৰু বিশেষকৈ তেওঁলোকৰ জানে যে হাগ্ৰামা মহিলা ডাঙৰীয়া এনেকুৱা এটা অৱস্থাৰ পৰা আহিছে, আৰু তেওঁলোকৰ যিটো সংগঠন আছিল তাত মাৰামাৰি কাটাকাটি বেছি আছিলে, তাত কোনো গণতন্ত্ৰ নাছিল। তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে যেতিয়া দল চলাব যাব তাত অলপ এনেকুৱা ধৰণৰ কথা চলিবই। আমাৰ তেওঁলোকৰ বহুতে কৈছে, তেওঁলোকৰ EM এনেকুৱা কৈছে যদি কিবা কাৰণ তেওঁলোকৰ মত নিমিলে ৰুমত সোমাই লৈ এনেকুৱা য'তে মতে চৰ গোপ মাৰে গৈছে, তাৰপিছত চিধা হৈ থাকে। গতিকে এনেকৈ নিশ্চয় পাৰ্টি নচলিব, এনেকৈ 15 বছৰ চৰকাৰ চলিব, কিন্তু 50 বছৰ নচলে। মই সেইকাৰণে কৈছোঁ যে হয়তো আজিৰ দিনত কিন্তু হাগ্ৰামা মহিলা যথেষ্ট হয়তো মিছুৰ হৈছিলে, কিন্তু তেওঁলোকে যিটো ভুল কৰিলে তাৰ প্ৰায়শ্চিত্ত তেওঁলোকে পাবই। সেইকাৰণে কৈছোঁ তেওঁলোকে যদি আজি এইবাৰ 3-4খনো চিট পায়, আপোনালোকে ভাবক যে হাগ্ৰামা হয়তো পলিটিক্সত বাচিব। ছাৰ আপোনালোকৰ চৰকাৰ আহিলে আপোনালোকে ভূমি আইন প্ৰৱৰ্তন কৰিম, তাৰ জৰিয়তে আমি আমাৰ বৃহত্তৰ অজনজাতীয় লোকসকলৰ ভূমি বাৰ্তা দিম, আৰু জনজাতিসকলৰ ভূমিৰ অধিকাৰটো সুৰক্ষিত থাকিব। 2 নম্বৰ কথাটো, BTCত প্ৰায় 960খন গাঁও কৰ্তন কৰাৰ কাৰণে কেছ কৰা হৈছিল। BTR জৰিয়তে প্ৰায় 50খন গাঁও কৰ্তন হোৱাৰ সম্ভাৱনাটো আছে। গতিকে আধা যিখিনি গাঁও থাকিব তেওঁলোকৰ গাঁও কৰ্তনৰ প্ৰস্তাৱটো আমি পাছ কৰিম, আমি বিধান কি কয় আমাৰ BTC এছেম্বলিত। সেইটো এটা মূল কাম থাকিলে। তৃতীয়তে আমি যিবিলাক জনজাতিকৰণৰ ইছ্যু আছে সেইবিলাক আমি সম্পূৰ্ণ ছাপৰ্ট দিম, আৰু লগতে আমি ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠীক এই বিগত 17 বছৰ তেওঁলোকে বিভিন্ন ধৰণৰ ডেভেলপমেণ্টৰ পৰা যিহেতু তেওঁলোকে বঞ্চিত হ'ল, তেওঁলোকৰ কাৰণে আমি সুকীয়া ছেটেলাইট কাউন্সিলৰ ব্যৱস্থা কৰিম, যাতে চেণ্ট্ৰেলৰ পৰা 1000 কোটি আনি আমি তেওঁলোকক নিজৰ মানুহখিনিৰ উন্নয়নৰ কাৰণে দিব পাৰে। আৰু ইয়াত অকল হেৰি নহয়, আমাক বহুত বঙালী মুছলিম বা নেপালীসকলেও সোধে যে আমি ST নহওঁ কিবা নহয়, আমি কি কৰিম? আমি কৈছোঁ তেওঁলোকৰ কাউন্সিল থাকিব, তেওঁলোকৰ কাউন্সিল থাকিব। কাউন্সিলৰ যদি যিখিনি পইচা উন্নয়নৰ পইচা আহে তেওঁলোকে নিজৰ মানুহখিনিৰ কাৰণে সেইখিনি খৰচ কৰিব পাৰিব। গতিকে এইখিনি আমি ব্যৱস্থা কৰিম। ছাৰ মোৰ ক্লিয়াৰ কথা যে তেওঁলোকে অসমত ভাৰতত হিন্দু মুছলিম যি খেলে, মোগল যি খেলে খেলক, আমি কিন্তু BTCত ইয়াত কোনো এনেকুৱা ধৰণৰ ধৰ্ম বা এনেকুৱা ৰাজনীতি নচলিব। ইয়াত কোনোবা সত্যৰঞ্জন আহক, কোনোবা জয়ন্ত মল্ল আহক, যিয়ে নাহক, ইয়াত ক্লিয়াৰ কথা যে ইয়াত লাঞ্ছিত বঞ্চিত নিপীড়িত উৎপীড়িত মানুহৰ ৰাজনীতি চলিব। ইয়াত পেটৰ ৰাজনীতি চলিব, অধিকাৰৰ ৰাজনীতি চলিব। ইয়াত ধৰ্মৰ কিবা কিবি এইবিলাকৰ ৰাজনীতি চলিব। ধৰ্মৰ ক্ষেত্ৰত আমাৰ ক্লিয়াৰ কথা, আমি নিৰপেক্ষ যে ৰাইজে যিটো ধৰ্ম ভাল পায়, যি কালচাৰ লয়, যি সংস্কৃতি তেওঁলোকৰ নিজৰ কথা। আৰু হয় কিছুমান ধৰ্মৰ হয়তো এনেকুৱা আগ্ৰাহী বা এনেকুৱা কিছু হেৰি থাকিব পাৰে। গতিকে মই ভাবোঁ এইবিলাক কথা লৈ ৰাজনীতি কৰাৰ কোনো দৰকাৰ নাই। এইবিলাক কথা আলাপ আলোচনা বা সমিলনৰ মাজেদি বা কিছুমান আইন কানুনৰ জৰিয়তে সমাধান কৰিব পৰা যাব। 30+ জড়িত
তাতকৈ এখনো নকমে আৰু বিজেপি 0 কংগ্ৰেছ আইডিএফ 0 আৰু আমি হয়তো হাগ্ৰামা 7খন পালে ব্ৰহ্মপুত্ৰ 3খন পাব আৰু ব্ৰহ্মপুত্ৰ 7খন পালে হাগ্ৰামা 3খন পাব বাছ আপোনাৰ কাৰণে প্ৰতিদ্বন্দ্বী কোন হ'ব পাৰে ছাৰ অসমৰ কাৰণে প্ৰতিযোগী নাই ছেকেণ্ড থাৰ্ডৰ কাৰণে ইপিপিএল হয় নে বোলে কি কয় বিপিএফ হয় আৰু 2-এটা জেগাত হয়তো কংগ্ৰেছ বা হেৰিও মানে ছেকেণ্ডত থাকিব বিজেপি Welcome to News 24 Bodoland. News 24 Bodoland YouTube channel. Please subscribe and click on bell icon. Thanks.